হেল্ল' এভৰিৱান, আপোনালোকক মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ বহুত স্বাগতম জনাইছোঁ। আনকেইদিনৰ দৰে আজিও ভিডিঅ'টো বিশেষ হ'ব আৰু এইফালে চাওকচোন, হোলীৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে। এইফালে ৱাটাৰ ডান্স হ'ব বোলে ইয়াত শুনিছোঁ, তাৰ বাবে এইবিলাক পাইপ লগাই আছে। আৰু এইফালে দেখিছেনে, এইটো মেজিৰ দৰে কিবা বনাইছে। ইয়াতে মহিলাসকলে কিবা নিয়ম কৰিব হোলিকা দহনৰ, ভালদৰে আমি নাজানো পাওঁ। আৰু এইফালে আমি দুটা আজি ওলাই আহিছোঁ চিনেমা চাব। বহুত দিন চিনেমা চোৱা নাই আৰু ভাবিছোঁ চিনেমা চাওঁগৈ, যিহেতু আজি দেওবাৰো। অলপ সময়ৰ পাছতে আমি চিনেমা হলটো পালোঁগৈ আৰু চিনেমা হলটো ইমান ডাঙৰ নহয়। ইয়াত মানে প্ৰায় 16টামান চিনেমা হল একেলগতে আছে আৰু তাৰে এটাত আমি গ'লোঁ। যিহেতু আমাৰ পোৱা দেৰি হৈছিল, সেইবাবে ভাল চিনেমাকেইখন গুচিয়ে গ'ল। আমি যিখন চিনেমা চালোঁ মোৰ অলপো ভাল নালাগিল, কাৰণ এইটো সময়ত তেনেকুৱা চিনেমা চাই পইচা খৰচ কৰাৰ বাহিৰে একো নহয়। কাৰণ প্ৰথমতে জনাহেঁতেন নাচালোঁ হয় ফিল্মখন যদি তেনেকুৱা হ'লহেঁতেন, কিন্তু নজনাকৈ চাই দিলোঁ বাবে একো নাই। কিন্তু আপোনালোককো জনাম যে চিনেমাখন ইমান ভাল হোৱা নাই, মোৰ ফালৰ পৰা মই ইমান ভাল পোৱা নাই। কাৰণ এতিয়া তেনেকুৱা চিনেমা চোৱাৰ সময় নাই মানুহৰ। ভাল কিবা এটা জ্ঞান পালেহে চিনেমাখন সাৰ্থক বুলি ভবা হয়। কাৰণ ভূত প্ৰেতৰ চিনেমা চাই এইটো সময়ত একো কৰিব নোৱাৰে মানুহে। সেইবাবে বাকী ইয়াৰ ডেক'ৰেশ্যন চব কিমান ধুনীয়া। আমি চিনেমাখন চোৱাৰ আগতে অলপ সময় পাইছিলোঁ, দুটাই অলপ চালোঁ জেগাবিলাক, ধুনীয়া জেগাবিলাক, আৰু অলপ কথা পাতিলোঁ। এইফালে আমাৰ কানাইদা ধুনীয়াকৈ হাঁহি চাই আছে জেগাবিলাক। অলপ সময়ৰ পাছতে চিনেমা হললৈ গ'লোঁ। ভালকে দেখাই নাই, ইলেকশ্যন আহি আছে যে। কপিল শৰ্মা ওলাইছিলে। ভিডিঅ'টোত দেখি গম পাইছে চাগে, এইখন হৈছে চেতান অজয় দেৱগনৰ, যিখন বহুত বেয়া লাগিল মোৰ। আশা কৰোঁ আপোনালোকেও নাচায় যেন। এনেই পইচাৰ খৰচ হোৱাৰ এটা বাহানা হ'ব আৰু যদি চায়। এইফালে আমি চিনেমা চাই আহি হোলীৰ প্ৰিপেৰেশ্যন চাবলৈ আহিছোঁ। কি বা হৈছে, মোৰ অডিঅ'টো ভালকৈ নাহিলে, সেইবাবে মই পাছত অডিঅ'টো লগাই দিছোঁ। আৰু ইয়াতে কিছুমান ৰিচুৱেল আছে যিবোৰ আমি নাজানো, মই ইমান ভালদৰে নাজানো, সেইবাবে আপোনালোককো ভালকৈ ক'ব জনা নাই। কিন্তু ইয়াত দেখিছেনে, হোলিকা দহন বুলি আপোনালোকে শুনিছে চাগে, সেই তাৰে কিছুমান নিয়ম আছে ইয়াতে সকলোৱে কৰিছে। এনেকৈ মইতো প্ৰথমতে বনাওঁতে ভাবিছিলোঁ এয়া চাগে মেজি জ্বলাব, কিন্তু তেনেকুৱা নহয়। হোলিকা দহনৰ নিয়মখিনি কৰিলে তাতে ফাংচন হ'ব কাইলৈ ন? কাইলৈ চামহি। ফাংচন নহয়, ইয়াত একদম ডিজে বজায় ডাঙৰকৈ, বেলেগ একো নহয়। এতিয়া আমি আকৌ ৰুমলৈ গৈ আছোঁ। এইফালে আমি দুটা হোলীৰ প্ৰিপেৰেশ্যন চাই মেলি আকৌ ৰুমলৈ উভতি আহিছোঁ। ভিডিঅ'টো কণ্টিনিউ কৰি ৰাখিব, হোলীৰ ভিডিঅ'টো একেলগতে দিম। হেল্ল' এভৰিৱান, আপোনালোকক মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ বহুত স্বাগতম জনাইছোঁ। পূৰা উৎপাত হৈ আছে, হোলী খেলি আছে, আমিও যাম এতিয়া তালৈ।
আপোনালোকে হোলী খেলিলে নাই তলত কমেণ্ট কৰি জনাব দেই। আৰু এইফালে দেখিছেনে একদম ডাঙৰকৈ চাউণ্ড লগাই থৈছে, একো শুনা পোৱা নাই। আৰু আমিও এতিয়া যাম, মূৰত তেল চেল লগাই ল'লোঁ। এইফালে চাওকচোন, সেয়া পূৰা চাউণ্ড লগাই চবেই খেলি আছে। সঁচাকৈ কেনেকৈ কপি আছে তাক আমি চাইছোঁ যে তাৰপিছত কোনোবাই কৈ দিলে মানুহবাৰে কৈ দিলোঁ ন ই আকৌ আমালৈ পাতি ৰাখিছে
খুৰীকেইজনী পূৰা ফূৰ্তি দেখিছেনে কিমান ধুনীয়াকৈ নাচি আছে। আপোনালোকে হোলী খেলিলে নে বাৰু জনাবচোন দেই কমেণ্ট কৰি। আৰু আজিৰ ভিডিঅ'টোত বিশেষ একো নাই, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ হোলী দিনটো কেনেকৈ পাৰ কৰিলোঁ। আশা কৰোঁ আবিৰৰ ৰঙে আপোনালোকৰ জীৱনটো ৰঙীন কৰি তোলক। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব। আজিলৈ বাই বাই।